Hello, good morning. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিও লৈ। আশা কৰো সকলো ভালে আছে। মোৰ বৰ্তমান ভাল। আৰু এতিয়া বাজিছে কিমান বাজিছে? 11 বাজি গৈছে আৰু ভাবিছো এতিয়াৰ পৰা ষ্টাৰ্ট কৰো। আৰু এতিয়া কি কৰিম? আপোনালোকক আজি মই পুনৰবাৰ মই ফুলনিখন দেখাও বলক। ফুলিব কিছুমান ফুলিছে আৰু বহুত দুখৰ কথা হৈছে মোৰ এজোপা অৰ্কিড ফুলিবলৈ লওঁতেই ভাটৌফুটীয়া যিটো অৰ্কিড আছিলে সেইজোপা ফুলিবলৈ লওঁতেই বিচা ইমান সৰু সৰু বিচা হৈছে নহয়, সেই বিচাখিনিয়ে খাই শেষ কৰি পেলালে। গতিকে আপোনালোকক দেখুৱাম বলক, চাব বলক। আৰু লগতে দেখুৱাম আমি থকা ঘৰখনৰ অকণমান বাহিৰৰ পৰিৱেশটো, মানে বৰ্তাই কেনেকৈ শাক পাচলি কৰিছে সেইখিনি দেখুৱাই থাকিম আপোনালোকক। আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। বহুত কিমান পুৰণা বুলি ভাবিছে, এইটো বহুত পুৰণা হয়। এইজোপা ধুনীয়াকৈ ফুল ফুলিছে আৰু আটাইতকৈ ভাল লগা ফুল হৈছে মোৰ এইজোপাই। গোটেইখিনিৰ ভিতৰত তাৰমানে ফুলিলে ভাল লাগে, নুফুলিলে ভাল নালাগে, নুফুলিলে লঠঙা হৈ যায়। আৰু ধুনীয়াকৈ পাত ওলাই মেলি এইয়া চাওক। আৰু এইজোপা ফুলি আজৰি হ'ল। এইজোপাও পৰুৱাই খালে কি ক'ব, মোৰ দুখৰ কথা। আৰু এইখিনি যে নতুনকৈ দিছিলোঁ সেইখিনি ধুনীয়াকৈ হৈছে। আৰু এজোপা আপোনালোকক দেখুৱাইছিলোঁ মই টাবটো চেঞ্জ কৰোঁতে এইটো। আৰু বিচা যে কৈছিলোঁ চব ইমান সৰু সৰু বিচা, মানে ঢেৰ। মই আজি 4টা মাৰিছোঁ। এইখিনি একদম হেৰি এই চেণ্ডেলযোৰতে লাগিয়ে আছিলে। ইমান বিচা হৈছে, কি কৰিলে বিচা যাব বাৰু জনাবচোন উপায়টো। মই মানে আচৰিত পাইছোঁ আৰু নহৈছেগৈ বিচাৰ পৰা বহুত মানে কি বুলি কয় যে অশান্তি হৈছে। এইটো এটা দেখিছে নহয়, আৰু য'তে ত'তে দেখিব। এইটো এটা, এইফালে এইটো মাৰি থোৱা আছে হা, আৰু আছে এইফালে এইটো। ইমান অকণমানি বিচা নহয়। এইটো আটাইতকৈ সৰু বিচা, চাওক আটাইতকৈ সৰু বিচা এইটো। মানে আচৰিত হৈছে আৰু দেই, ইমান বিচা হৈছে। আৰু এইজোপা অকণমান চেঞ্জ কৰিবলৈ আছে, পানী বেছি হৈছে নেকি, সেইটো কাৰণে মৰি গৈছে। এইখিনিতো দেখুৱালোঁ। আৰু এতিয়া দেখুৱাম মোৰ ফুলনি কিন্তু পিছফালেহে আছে হা, মই আগতেও কৈছোঁ। কাৰণ আগফালে বৰ্তাৰে বহুত ধুনীয়াকৈ ৰুই থৈছে, এইখিনি ধুনীয়াকৈ উঠিছে। এইজোপাত অকণমান পোক ধৰিছে। আৰু এইজোপা মোৰ মানি প্লেণ্টজোপা ধুনীয়াকৈ বাঢ়িছে, এইজোপাও বাঢ়িছে। আৰু মোৰ ধনিয়াজোপা কি ধুনীয়াকৈ ওলাইছে, খালোঁ অলপ চাটনি কৰি। আৰু বিচাই খোৱা ফুলখিনি এইখিনি এনেকৈ মাজত ওলাইছিলে, এনেকৈ প্ৰতিটো সাজত ওলাইছিলে, চব মানে বিচাই খাই শেষ কৰিলে। এয়া দুপৰ টেঙা, এইফালে ধনিয়া। ইয়াৰ ধনিয়াৰ কিছুমান উলিয়াই মানে ছিঙি পিনি খোৱা হ'ল। ধুনীয়াকৈ পোখা ওলাইছে, দেখিছে কি ধুনীয়াকৈ পোখা ওলাই আছে। হা ইয়াত চাওক, এইটো এটা, ইমান সৰু সৰু বিচা নহয়। এইটো এটা, আকৌ এইটো এটা, এইটোতো একেবাৰে পোৱালি হয়, দেখিছেনে নাই বাৰু আপোনালোকে? এইটো একদম পোৱালি। কিমান সৰু চাওক আপুনি, কিমান সৰু হ'ব পাৰে। এইটো এটা মানে অসংখ্য বিচাৰ পৰা পৰিত্ৰাণ পাব লাগে। এইখন হৈছে বৰ্তাৰ মানে বগৰী গছ। সেইফালে আছে তেজপাতত আটাইতকৈ বেছি বিচা থাকে। আৰু ইয়াৰ পৰাই মানে মেইন ভাণ্ডাৰটো বিচাৰ সেইটোৱে হৈছে এইজোপা গছ। খিৰিকী নুখুলিলেও যে বহুত গৰম হৈ যায় ন, এইজোপাই একদম মানে হেৰি হয়, মূল বিচা হোৱাৰ মূল। Hello everyone. Apalagi tadi mau pulang ya. Aduh, mal ze kamu koyasu. Koyasu. Iya. Oh iya.
আপোনালোকে চাই থাকিব সকলোকে মোৰ চুলিখিনি ভাল হৈ আছে মানে চুলিখিনি ভাল হওঁতে কি কথা কৈ আছে এইবোৰকে আমি এতিয়া পাৰ্কলৈ যাম পাৰ্কত গৈ ইহু কৰি বল খেলিব স্কুল পাৰ্কত যাম স্কুল পাৰ্কত বিলাম গৈ দে চাই দে লৈছোঁ কেইটামান আপেল আৰু এনেকৈ কাটি ল'লোঁ নিজৰ ইচ্ছা অনুসৰি জোখত কাটি ল'ব পাৰে কিনি দি ল'লোঁ আৰু লগতে সামান্য পৰিমাণৰ পানী দি দিম এয়া পানী দিয়া হৈ গ'ল দেখিছে মই একেবাৰে কম পানী দিছোঁ সিজিবৰ কাৰণে গেছত পাতি দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু শেষত জনাব কেনেকুৱা পাইছে ঠিক আছে আৰু এনেকৈ মই 5টা চিটি দি ল'লোঁ একেবাৰে যাতে সিজি যায় আপেল যিহেতু ইমান চিটি দিবৰ প্ৰয়োজন নাই যদিও মই দিলোঁ একেবাৰে কোমল যিহেতু আৰু এইখিনি চাওক ধুনীয়াকৈ সিজি গ'ল আৰু পানী তেনেই কমেই হৈ আছে এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে মিক্সিত দি ল'ম একেবাৰে পিউৰিটো বনাই ল'ম এয়া হৈ গ'ল একেবাৰে পিঠা হৈ গৈছে আৰু এতিয়া গেছতে এটা পাত্ৰ পাতি পেন এখন পাতি মই তাত সেই পিউৰিখিনি দি লৈছোঁ একেবাৰে সহজ পদ্ধতি এতিয়া মই চেনিখিনি এড কৰি দিলোঁ আকৌ 1 কাপ দিছোঁ এইখিনিও লৰাই ল'লোঁ আৰু তেতিয়ালৈকে মই গেছতে পাতি ৰাখিম যেতিয়ালৈকে ইয়াৰ পানীটো শুকাই নাযায় এতিয়া মই ইয়াত এড কৰিছোঁ চাইট্ৰিক এচিডৰ কাৰণে নেমুৰ ৰস আৰু এইখিনি মই তেতিয়ালৈকে গেছতে পাতি ৰাখিম যেতিয়ালৈকে ই ডাঠ হৈ নপৰে আৰু অলপ চেনিৰ প্ৰয়োজন আছিল কাৰণে মই আৰু 1 কাপ দি দিছোঁ এইখিনি গুড়া চেনি হয় অলপমান ৰঙা ৰংটো দি দিছোঁ এইটো অপশ্যনেল হয় নিদিলেও কোনো কথা নাই মই ৰংটো ভাল আহিবৰ কাৰণে ৰংটো দি দিলোঁ আৰু এনেকৈ যিমান পাৰে সিমান লৰাই থাকিব মন কৰিব যাতে তলৰ পৰা লাগি নাহে আৰু এনেকৈ লৰাই হোৱাৰ পিছত লাহেকৈ এইখিনি গাঢ় হৈ আহিছে দেখিছেনে আৰু এতিয়া আৰু অলপমান সিজাৰ পিছত মই এইখিনি গেছৰ পৰা নমাই ৰাখিম ঠাণ্ডা হোৱালৈকে এইখিনি হৈছেগৈ আৰু এইখিনি আৰু ঠাণ্ডা হোৱাৰ পিছত মই বটলত সোমাই ৰাখিলোঁ এই 2টা বটলেই ওলাল আৰু কেনেকুৱা হৈছে দেখুৱাম এতিয়াও অলপ গৰম হৈয়ে আছে একেবাৰে ঠাণ্ডা হোৱা নাই যদি এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন ৰুটিৰ লগত বা ব্ৰেডৰ লগত খাবৰ কাৰণে খুব ভাল আৰু খাবলৈও সোৱাদ হয় যিহেতু যদি কেতিয়াবা আপেলবোৰ বেয়াও হৈ যায় তেনেহ'লে পেলাই নিদি এনেকৈ বনাই ৰাখি খাব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন কমেণ্ট বক্সত ৰেচিপিটো যদি ভাল পাইছে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে গতিকে আজিলৈ বাই বাই